মানে এটো 10 মিটাৰ হ'ব মাত্ৰ 24 টকা মাত্ৰ 24 টকা পৰা ষ্টাৰ্টিং তাৰ পিছত 10 মিটাৰ 24 টকা আছে তাৰ পিছত আপোনাৰ 15 মিটাৰ আছে আপোনাৰ আহিব 43 15 মিটাৰ 42 বাল্ব ফুল 42 বাল্ব লাগিব হা 43 টকা পাই যাব হ্যাঁ 43 টকা পাই যাব আৰু ইয়াৰ মাজত মাল্টি ললে আপোনাৰ আহিব মাল্টি আহিব আপোনাৰ 48 কে আহিব মাল্টিটো 15 মিটাৰ 48 আপোনালোকে যেতিয়া দেৱালীৰ সময় এনেকুৱা লাইট আপোনালোকে লবলৈ যায় তেতিয়াহলে 100 টকা বা 120 টকা লাগে কিন্তু ইয়াত কিমান পাব এইটো 48 15 মিটাৰ মাত্ৰ আধা দামত 48 পাব 48 আছে আপোনাৰ 50 মিটাৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আৰু আজি মই বৰ্তমান উপস্থিত আছো গুৱাহাটী গণেশগুৰিত থকা হিন্দুস্তান এলইডি ৰ মেটেৰিয়েল ষ্ট'ৰ আৰু ইয়াতে আহিছে দীপাৱলীৰ যি লাইট এই লাইটৰ বিভিন্ন কালেকচন আহিছে গতিকে আমি প্ৰথমতে আহক আমি দীপাৱলীৰ লাইটসমূহ চাই লওঁ আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আফজল দা গতিকে আপোনালোকৰ দীপাৱলীৰ নতুন নতুন লাইট আহিছে দীপাৱলীৰ বহুত কটা নতুন নতুন আইটেম আহিছে দীপাৱলীৰ কাৰণে যেবোৰ ললিয়া লাগে সব লাইট আছে আৰু টেন্ট হাউছৰ যে বস্তুবোৰ সেইবোৰ সব আছে আমাৰ তাতে এভেইলেবল হোলসেল দামত পাই যাব নৰ্থ ইষ্টৰ ভিতৰত সবচে কম দামত আমি দিম মানে নৰ্থ ইষ্টৰ ভিতৰত সবচে কম দামত আসলতে এইখিনিতে আপোনালোকে মনত কৰি ৰাখক যে নৰ্থ ইষ্টৰ ভিতৰত সকলোকে কম দামত পাব ইয়াতে গতিকে প্ৰথমতে চাওঁ আমি লাইটখিনি কি আছে দেখুৱাই দিয়কচোন একফালৰ পৰা আছে 50 মিটাৰ আছে ব্ল্যাক মিটাৰ ওভাৰ মাল্টি সিঙ্গল কালার সব কালার এলইডি টু পাই যাব কি কিমান মানৰ পৰা আৰম্ভ হ'ব ইয়াৰ স্টার্টিং আমি 10 মিটাৰৰ এটো দিও আপোনাৰ এটো 10 মিটাৰৰ হ'ব এটো 24 रुपीस মানে এটো 10 মিটাৰৰ হ'ব মাত্ৰ 24 টকা মাত্ৰ 24 টকা পৰা স্টার্টিং তাৰ পিছত 10 মিটাৰ 24 টকা আছে তাৰ পিছত আপোনাৰ 15 মিটাৰ আছে আপোনাৰ আহিব 43 15 মিটাৰ 42 বাল্ব ফুল 42 বাল্ব আহিব হা 43 টকা পাই যাব হ্যাঁ 43 টকা পাই যাব আৰু ইয়াৰ মাজত মাল্টি ললে আপোনাৰ আহিব মাল্টি আহিব আপোনাৰ 48 কে আহিব মাল্টিটো 15 মিটাৰ 48 আপোনালোকে যেতিয়া দেৱালীৰ সময় এনেকুৱা লাইট আপোনালোকে লবলৈ যায় তেতিয়াহলে 100 টকা বা 120 টকা লাগে কিন্তু ইয়াত কিমান পাব এইটো 48 15 মিটাৰ মাত্ৰ আধা দামত 48 পাব 48 আছে আপোনাৰ 50 মিটাৰ আহিব আপোনাৰ 160 টকা 50 মিটাৰ 160 টকা 160 টকা আৰু এইবিলাক দেখিবলৈ পাইছো হ্যাঁ এনেকা আছে আপোনাৰ দিয়া এটো আছে ক্যান্ডেল আছে আপোনাৰ 13 টকা 50 পইচা কে আহিব আৰু অলপ দামৰো এটা আছে 23 টকা দামৰো আছে আৰু এনেকা দিয়া আছে পানী দিলে জ্বলি যায় এটো পানী দিলে জ্বলি যাব এটো আপোনাৰ 8 টকা 50 পইচা আহিব এতিয়া এটো বস্তু আপোনাৰ বহুত ট্ৰেন্ডিংত আছে যে পানী দিলে চাকি জ্বলি যায় এটো সব আচ্ছা পানী দিলে সব পানী দিছে চাকিটো জ্বলি গৈছে আকৌ মই এই পানী এই চাকিটো দিম চাওছো জ্বলে না নজ্বলে ইয়া সব জ্বলি গৈছে কেটা কাই এটো আপোনাৰ 8 টকা 50 পইচা 8 টকা 50 পইচা দেখিছে আকৌ মই এটো দি চাইছো ইয়া সব পানী দিয়ক আৰু জ্বলাও গাই যাব ইয়াৰ পিছত এনেকা ক্যান্ডেল আছে মাল্টি কালাৰৰ ক্যান্ডেল পাই যাব এটো আপোনাৰ 13 টকা 50 পইচা কে আহিব এটো ক্যান্ডেল জ্বলাব লাগিব এটো তলত সুইচ আছে এটো মাৰি দিলে যাব এটো মাল্টি কালাৰ মাত্ৰ 13 টকা 50 পইচা আৰু যদি কোনো বেছিকে লৈ যায় কিবা কমিব নে এটো থাকিব ৰে এটো আমি হোলসেল ৰেটটো কৈছো এটা সিঙ্গল কে ললে ৰেটটো বাঢ়ি যাব আৰু আচ্ছা মানে এটো হোলসেল ৰেট মানে কমসে কম আপনি এইবোৰ আপোনাৰ এটা পেকেট লব লাগিব 24 পিস থাকে 24 পিস থাকে 24 পিস মানে 24 পিস আপোনালোকে কিমান টকা কে পাৰ পিস এটো আপোনাৰ 13 টকা 50 পইচা 13 টকা 50 পইচা কে পাব 24 পিস থাকিব গোটে 24 পিস কিন্তু নিব লাগিব সিঙ্গেল কে দিয়া নহব ইয়াৰ উপৰি কি পোৱা যাব ইয়াৰ উপৰে আৰু ভেৰাইটি জনকা ডুম লাইট বোৰ আছে আপোনাৰ এনেকা টেন্ট হাউস যেটো লাগায় এটো আপোনাৰ 240 ওয়াট অনলি ফৰ আহিব 250 only for 250 এনে 500 250 টকা পাই যাব আচ্ছা ইয়াৰ পিছত পাই যাব এনেকা আৰু বহুত কয়টা লাইট আছে আপোনাৰ এনেকা ফেন লাইট এনেকা কালাৰিং লাইট বোৰো পাই যাব এটো সব সাইড এটো এনেকা কালারিং সাইডা কালার এনেকা ব্ল্যাক আৰু ভ্যারাইটি ডিজাইনৰ বস্তু আছে মানে ইয়াৰ এটা নতুন ট্রেন্ড আহিছে এটো চলি আছে এটো আপোনাৰ 23 টকা 50 পইচা আহে 23 টকা মাল্টি কালার ডিজে টাইপ হ্যাঁ ডিজে টাইপ এটো মাল্টি কালার আহিব দেখাই দিছো এটো এই সব মাল্টি কালার আহিব এনেকা মাল্টি কালার ডিজে টাইপ আহিব মাত্ৰ 23 টকা মাত্ৰ 23 টকা 50 পইচা 23 টকা 50 পইচা মাত্ৰ এটো দাম 23 টকা 50 পইচা কোনোবা যদি লব বিচাৰে লব পাৰিব পুনৰবাৰ কৰিছে আপোনালোকে আহিব লাগিব গুৱাহাটী গণেশগুৰিত থকা হিন্দুস্তান এলইডি ৰ মেটেৰিয়েল ষ্ট'ৰ লৈকে আৰু ইয়াতে আপোনালোকে ইয়াৰ উপৰি ইপিনে মই দেখাবলৈ চেষ্টা কৰিছো যে
অত একটা লোন এইবিলাক হেলোজেন লাইট পোৱা যাব ইয়াতে কম দামত হেলোজেন লাইট পাব আপোনালোকে তাৰপিছত ডিজেল লাইট বিলাক আছে ডিজেল লাইট এটা 600 পৰিব ডিজেটো এটো ডিজেল লাইট মাত্ৰ 600 টকাত পাব এইবিলাক 600 টকাত পাই যাব এটো আপোনাৰ 420 পৰিব 420 টকা পৰি যাব 50 ওয়াটৰ হেলোজেন মাত্ৰ 420 টকা 420 টকা 20 টকা আৰু 100 ওয়াট আছে 700 পৰিব 100 ওয়াট টু 700 পৰিব আৰু 240 ওয়াট টু 1050 ওয়াৰেন্টি থাকিব নে এইবিলাকৰ হ্যাঁ ওয়ারেন্টি মানে ওয়ারেন্টি ললে ৰেটটো অলপ বাঢ়ি যায় ব্লেক কোনো ইয়াতে 100 টকা এড হ'ব মানে আপোনালোকৰ পৰা যদি কোনোবাই লৈ যাব বিচাৰে তাহলে 100 টকা বেছিকে দি ওয়াৰেন্টি দিব আৰু ইয়াৰ পিছত এনেকা এইবোৰ আপোনাৰ রুপ লাইট যে কোটা আছে এই কোড পাই যাব রুপ লাইট আৰু ইয়াৰ মাজত আৰু এটা আছে আপোনাৰ সৰুকে আহে 10 মিটাৰৰ এটো আহে আপোনাৰ 370 10 মিটাৰ মানে ইয়াতে ফিটিং হৈ আছে হ্যাঁ ফিটিং হৈ আছে এটো 370 আহে এই সব এটো মাল্টি কালার এটো 10 মিটার অনলি ফর 370 আহিব 10 মিটার আছে মাত্ৰ 370 টকা এটো ব্ল্যাক ব্ল্যাক আপোনাৰ কালার বনাব পাৰিব এনেকা আহি যাব আৰু আপোনাৰ এনেকা বহুত কটা বহুত নতুন নতুন আইটেম আছে এনেকা এইবোৰ ফ্যান্সি আইটেমবোৰ ঘৰৰ কাৰণে লগাব পাৰিব জুমুৰবোৰ আছে এইবোৰ আছে সব লগাব পাৰিব আৰু বাকি আমাৰ মেইনলি তো আমাৰ ৰ মেটেৰিয়েল তো চলি যায় আৰু এনেকা আৰু ফ্যান্সি আইটেম আছে এটো মইল কৰি দেখাই এনেকা ফ্যান্সি আইটেম আৰু বহুত কটা আছে আপুনি পাই যাব আৰু ধৰকচোন এখিনি পিছতো আমি জানিব বিচাৰিম যে ধৰকচোন ৰ মেটেৰিয়েলছ আপোনালোকৰ হ্যাঁ আমাৰ তাতে এভৰি এলইডি বাল্ব বানোৱা ৰ মেটেৰিয়েলছ পাই যাব যেমন এটা 9 ওয়াটৰ বাল্ব আপোনাৰ 37 কে আহে আৰু এটা আছে নতুন আহিছে আপোনাৰ 31 ত পাই যায় মানে এটো ওয়াৰেন্টি থাকিব হ্যাঁ ওয়ারেন্টি থাকিব 1 ইয়ার ওয়ারেন্টি থাকিব আৰু এটো আপোনাৰ বানাওতে খালি এটা মেশিন হলে হৈ যায় আগতে আপোনাৰ ফিলিপস টাইপ মডেলৰ দুটা মেশিন লাগিছিল এতিয়া নতুন যেটো ওলাইছে এটা মেশিনত হৈ যায় 9 ওয়াটৰ যেটো 31 পৰে 1 ইয়াৰ ওয়ারেন্টি এটো মই এটা ডেমো দেখাই দিম আমি চাব বিচাৰিম যে কেনে ধৰণে আপোনালোকে মানে কি এটা মেশিনৰ দ্বাৰা হৈ যায় এই বস্তুটো চাবলৈ চেষ্টা কৰিম হল আপনার এটা নতুন যেটো আহিছে 9 ওয়াটৰ 1 ইয়াৰ ওয়ারেন্টি নতুন র মেটেরিয়াল হয় একদম ইজি এটো কাৰণে আপোনাৰ ব্ল্যাক একো নালাগে খালি এটা আপোনাৰ 1150 টকা আহিব এটা পাঞ্চিং মেশিন ললে হল ব্ল্যাক একো নালাগে আৰু বাকিটো ইজি হয় মই এটা ডেমো দেখাই দিছো একদম 2 মিনিট টাইম লাগে এটো মাইকি মানেও কৰিব পাৰে একদম ইজি প্ৰসেস হয় এটো সব এনেকা এটা দুটা ৰেজিস্ট্রেশন থাকে এটো আপোনাৰ দুটা এন আৰু এল বুলি ইয়াতে লিখা আছে এন এটা আৰু এল এটা লিখা আছে এই এনত এটা আৰু এলত এটা হামাই দিলে হল এনত এটা এলত এটা আৰু যে দুটা এন আৰু এলত এই দুটা হামাই দিও এন আৰু এল লিখা আছে এই তাতে এনত এটা এলত এটা দুটা দুইফালে হামাই দিছো আৰু যে দুটা খালি আছে এই তাতে এমওবি টো হামাই দিব এটো হামাই এই এক্সট্রা ওয়্যারবোৰ কাটি দিব লাগে ইমান দিগলিয়া না লাগে এটো কাটি দিলে হৈ গল একদম ইজি প্ৰসেস হয় ইয়াৰ পিছত আপোনাৰ এনেকা বডি আছে সেই বডিৰ ভিতৰত এই বস্তুটো হুমাই অলপ হাত দি প্ৰেছ মাৰিলে হৈ যায় ইয়াৰ পিছত এই দুটা তাতে হুমাই দিম এটো হুমাই দিলো হুমাই এই দুটা পিন আছে তাতে মাৰি দিলে হৈ গল একদম ইজি হয় এটো সোল্ডাৰিং কৰিব না লাগে এই দুটা পিন হামাই অলপ মাৰি দিলে হৈ গল এতিয়া আমি খালি পাঞ্চিংটো কৰিম আৰু এই ডাককনটো লগাই দিম বাল্বটো কমপ্লিট হৈ গল এই মেচিনটো এনেকা আমাৰ ইয়াতে ফিট কৰা আছে তাতে দি দিম এতিয়া আমি চাম এই মেচিনটো ইয়াতে ফিটিং কৰি দিব আৰু বাল্বটো জ্বলে না নজ্বলে আমি চাও আহক তাতে হুমাই খালি এটা মান এনেকা প্ৰেছ মাৰিলে এটো লক হৈ যায় হৈ গল এটো লক হৈ গল এতিয়া জ্বলাই চাই লম একদম ইজি প্ৰসেস হয় হৈ গল এতিয়া আমি চাম এই বাল্বটো জ্বলিব নে নজ্বলিব সব দেখিলে জ্বলি গল একদম ইজি গতিকে স্ক্ৰিনত দিয়া আছে নাম্বাৰ হিন্দুস্তান এলইডি ৰ মেটেৰিয়েল ষ্টৰৰ লগত যোগাযোগ কৰক আৰু সোনকালে আপোনালোকে নিজৰ ঘৰতো যদি এটা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে ব্যৱসায় আৰম্ভ কৰিব পাৰিব লগতে আপোনালোকে যিখিনি দীপাৱলী লাইট আছে এইখিনি আপোনালোকে হোলসেল মূল্যত নি আপোনালোকে আপোনালোকৰ অঞ্চলত বিক্ৰী কৰি ভাল এটা ইনকাম কৰিব পাৰিব টেন্ট হাউসৰ কাৰণে এনে ডুম লাইটবোৰ পাই যাব হেলোজেনবোৰ পাই যাব প্লাস আৰু জুমুৰ টুমুৰ যি লাগিব এটো পাই যাব প্লাস টেন্ট হাউসৰ ওয়্যাৰবোৰ আছে আপোনাৰ টেন্ট হাউসৰ ওয়্যাৰ সিম্পল যেটো কম দামী ওয়্যাৰ আছে এইবোৰ পাই যাব এনেকা ফ্লেক্সিবলবোৰ পাই যাব এটো আপোনাৰ 350 পৰে 200 ৰ পৰা পাই যায় 200 250 টকা এনেকা আছে ব্ল্যাক আছে আপোনাৰ ওয়্যাৰবোৰ ব্ল্যাক আছে পাই যাব আৰু আমাৰ এই ভিডিওটো চোৱাৰ পিছত যিসকল ভিউয়াৰ্ছ আপোনালোকৰ তাত আহিব বিচাৰিব তেওঁলোকৰ কাৰণে এড্ৰেছটো জনাবচোন এড্ৰেছটো আমাৰ গুৱাহাটী গণেশগুৰি গণেশ মন্দিৰ একদম ওচৰতে ইয়াতে গণেশ মন্দিৰৰ ওচৰত যেটো হনুমান মন্দিৰ আছে তাৰ ঠিক অপোজিটত হুসেন কমপ্লেক্স পাব এই হুসেন কমপ্লেক্সৰ ভিতৰত 2 নম্বৰ দোকানটো আমাৰ এই লাগা সুচিত্ৰা বেকাৰী আছে ইয়াৰ লাগা ৰুমটো আমাৰ
আৰু আমি কন্টেক্ট নাম্বাৰটো ইতিমধ্যে আপোনালোকক দিয়ে থৈছো আপোনালোকে এই নাম্বাৰত ফোন কৰি আপোনালোকে এড্ৰেছটো সুধিব পাৰিব আৰু আপোনালোকে আহিব পাৰিব হিন্দুস্তান এলইডি ৰ মেটেৰিয়েলছ আৰু আনতকে আপোনালোকে 1 টকা হ'লেও কমত পাব ইয়াতে আজিকালি নতুনকে ওলাইছে এটা ফেশ্বন ওলাইছে যে প্ৰফাইল লাইট মানুহে ঘৰে ঘৰে ব্যৱহাৰ কৰিব বিচাৰে প্ৰফাইল লাইট যদি লাগে প্ৰফাইল লাইট আপোনালোকে ইয়াতে পাই যাব মই দেখাবলৈ চেষ্টা কৰিছো প্ৰফাইল লাইটটো কেনেকুৱা চাই লওকচোন প্ৰফাইল লাইটটো কেনেকুৱা এইটোৱে হ'ল প্ৰফাইল লাইট আপোনালোকে এইটো যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ পাব প্ৰফাইল লাইট যেনেকুৱা লাগে তেনেধৰণৰ পাই যাব এইটো কালাৰিং যি কালাৰ লাগে কালাৰ পাই যাব মানে কাস্টমাৰৰ ৱালখন যেনে ধৰণৰ বিচাৰে যেনে ধৰণৰ ৱাল কালাৰ দিয়ে সেম কালাৰ পাই যাব ইয়াত আৰু এইবিলাক লাইটটো দেখিবলৈ পাইছে যে এইবিলাক বহুত সুন্দৰ সুন্দৰ লাইট আছে এইবিলাক কেনে ধৰণৰ ৰেট আছে এইবিলাক আপোনাৰ 1250 কে আহিব এইবিলাক 12 মাল্টি আৰ্টে বহুত কটা ডিজাইন আছে আৰু আছে ব্লেক ডিজাইন যদি ভিডিওটো ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজটো ফলো কৰি দিব ধন্যবাদ